মৰিছে বুলি কওঁ এগৰাকী আইতা মানে ঢুকালে মৰিবই আৰু পাইছে আছে কিন্তু পাতিব ইচ্ছা আছে কোনোবাই যদি ইচ্ছুক আছে যদি আগ্ৰহী কোনোবা বিয়া পাতিবৰ কাৰণে আহিলে মানে সেইটোৱে ক'ব আৰু আই লাভ ইউ টু সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ আৰু আজি একদম মেখেলা চাদৰ পিন্ধি লৈছে এয়া চাওকচোন মেখেলা চাদৰ পিন্ধি আছোঁ মানে ৰিলছ বনাইছিলোঁ যিহেতু ৰাতিপুৱা কাম বন কৰি আজৰি হৈ লৈছোঁ ভাবিলোঁ আজি অকণমান ৰিলছ বনাওঁ তো ইফালে আহিলোঁ মই আকৌ ব্লগ ভিডিঅ' বনাওঁ ৰিলছ বনালোঁ আৰু ফটো উঠিলোঁ তো ইফালে আৰু অকণমান ৰ'দ পৰি আছে ইয়াতে সেইকাৰণে ইয়াতে আছোঁ দেখিছে ন গোটেই ৰ'দ পৰি আছে পিছফালে ধুনীয়াকৈ আৰু ইয়াতে ৰ'দতে মানে আছিলোঁ আৰু ৰ'দত ভিডিঅ' কৰিলে কিন্তু কেমেৰা কোৱালিটি ভিডিঅ' কোৱালিটি আৰু বহুত ধুনীয়া হয় কিন্তু এয়া চাওকচোন মোক ইমান ক্লিয়াৰ দেখিছে ন ছায়াত কিন্তু ইমান বেছি ভাল নহয় আৰু যেহেতু ঠাণ্ডা দিন এতিয়া মানে কুঁৱলী পৰি থাকে দিনত ভালকৈ ৰ'দ চ'দ নিদিয়ে তো বৰ দিগদাৰ হয় তো ইয়াতে ধুনু বহি আছিলে আৰু মই বহি আছিলোঁ সেইকাৰণে ইয়াৰ পৰা ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ'টো আশা কৰিছোঁ শেষলৈকে চাই থাকিব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ফেচবুকত চাই আছে ধুনীয়াকৈ ফ'ল' কৰি দিব এটা বস্তু দেখুৱাম বুলি কেনে ইয়ালৈ আহিছোঁ দেই মই এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে মানে ইমান ধুনীয়াকৈ ফুলিছে একদম ফুলৰ নিচিনা ইমান ধুনীয়া লাগিছে এয়া চাওকচোন গোটেই গছটো ফুলিছে একদম ইয়াৰ ওপৰতো আছে ইমান ধুনীয়াকৈ ফুলিছে দেখিবলৈ ইমান ধুনীয়া ভাল লাগিছে এইখিনি চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে একদম চাবলৈ ইমান বেছি ধুনীয়া হৈছে আৰু এতিয়া এইটো ফুলিবৰ সময় হৈছে পাতে গজা পাত এইটো বৰ ধুনীয়াকৈ ফুলে জানে বৰ ধুনীয়া হয় আৰু কেইদিনমান পিছত ফুলিলে মই আপোনালোকক দেখুৱাম বাৰু এয়া দুটামান পাতৰ পৰাই দুটা পুলি হৈছিলে আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ডাঙৰ হৈ গ'ল আৰু এয়া চাওকচোন ইয়াতে ইমান ধুনীয়া ৰ'দ পৰিছে এতিয়া এয়া ৰাতিপুৱা ভাগৰ একেবাৰেই ৰ'দ নপৰে এতিয়া যিহেতু 1টা বাজিছে মানে 1:30 বাজে আৰু এইখিনি সময়তে ইমান ধুনীয়াকৈ ৰ'দ দিছে চাওক এইখিনি সময়তে যি অকণমান ৰ'দ পৰে তাৰপিছত ৰ'দ নপৰে আৰু অকণমান পিছতো ৰ'দটো যাবই আৰু ৰাতিপুৱা ভাগতে একদম ৰ'দ নপৰে ইমান বেছি ঠাণ্ডা পৰে আমাৰ এইখিনিত মানে গৰমৰ দিন কিন্তু একদম ৰাতিপুৱাৰ পৰাই ৰ'দ থাকে আৰু ঠাণ্ডা দিন হ'লে একদম ৰাতিপুৱাৰ পৰা ৰ'দে নাথাকে অকণমান সময় পাওঁ 2 ঘণ্টা 3 ঘণ্টামান পাওঁ তাৰপিছত নাই আৰু কাপোৰ ধুলে মানে 3 দিন বা 2 দিনটো লাগিবই ডাঠ কাপোৰ হ'লে 3 দিন লাগিব শুকাওঁতে আৰু পাতলা কাপোৰ হ'লে মানে এদিনতে হয় কিন্তু আৰু পাতলা বা ডাঠ সেনেকৈ তাৰ মাজতে হ'লে মানে 2 দিনটো পূৰা লাগে শুকাওঁতে মানে এনেকুৱা অৱস্থা ৰ'দে নপৰে যিহেতু ইয়াতে অকণমান ৰ'দ পৰিছে বাৰু এতিয়া এই গছটো কিন্তু বহুত কামত আহে জানেনে যেতিয়া আমাৰ হাত কাটে বা ক'ৰবাত আমি যদি দুখ পাওঁ মানে তেজ ওলোৱাকৈ সেইখিনি জেগাত যদি ধৰক কেইটামান ভাল পাত ভালকৈ ধুই কেনে মোহাৰি কেনে তাৰ ৰসটো যদি লগাই দিয়া যায় বহুত বেছি ভাল জানেনে বহুত সোনকালে ভাল হয় এইটো এটা লাগিছে আমাৰ গছত কেতিয়াবা খাব পাওঁ মই নাজানো বাট এটাই লাগিছে দেই বৰ ধেমালি কৰি থাকিম মোৰ লগত এইয়া কেনেকুৱা পচন্দ লাগিছে না যদি পচন্দ লাগে ক'ব দেই ভাল ছোৱালী এটা চাই কিনে বিয়া পাতাই দিব লাগিব 2টা বিয়া পাতিছে কিন্তু হোৱা নাই তেখেতৰ আকৌ বোলে বিয়া পাতিব হা মৰিছে বুলি কওঁ এগৰাকী আইতা মানে ঢুকালে মৰিবই আৰু ভগৱান দেখিছে নে কি কয় আটাই কিন্তু মোৰ লগত বহুত বেছি ধেমালি কৰি থাকে দেই বহুত বেছি ভাল লাগে তেখেতৰ লগত ধেমালি কৰি থাকিলে আৰু তেখেতে ভাবিছে মই কাৰোবাৰ লগত ভিডিঅ' কলত কথা পাতি আছোঁ সেইকাৰণে তেখেতে মোক মাত দিছে কিন্তু মই ভিডিঅ' কৰি আছোঁ পিছত মই বুজাইকৈ ক'লোঁ যে মই ভিডিঅ' কৰি আছোঁ এনেকৈ মই ভিডিঅ' দি থাকোঁ কিন্তু তেখেতে একো বুজিয়ে নাপায় তাৰপিছত আৰু মই বুজাই দিলোঁ আৰু বুলিকৈ কৈছে তাৰপিছত আৰু সেনেকৈ কৰি কিনে ধেমালি কৰি আছে কিন্তু আটাই বহুত বেছি ধেমালি কৰে বহুত বেছি ভাল লাগে যদি আছে কিন্তু পাতিব ইচ্ছা আছে কোনোবাই যদি ইচ্ছুক আছে যদি আগ্ৰহী কোনোবা বিয়া পাতিবৰ কাৰণে আহিলে হ'লে এজনৰ লগত মানে আৰু আটাৰ লগত ধেমালি কৰি থাকোঁতে দেখিলোঁ ধুনুৱে আহি মনে মনে খেলি আছে আৰু তাই গম নোপোৱাকৈ মই ভিডিঅ' কৰি আছোঁ তাই একেবাৰে গম নাপায় জানেনে মোৰ ফালে চাইছিলে কিন্তু ধ্যান নিদিলে তাই যিহেতু খেলি আছে আৰু খেলি থাকিলে খেলা ধান্দাতে থাকে তাৰমানে তাই তো সৰুকালৰ ভিডিঅ'বোৰ যেতিয়া চাওঁ বহুত বেছি ভাল লাগে সেইকাৰণে এতিয়াও মানে মই তাইৰ ভিডিঅ'বিলাক কৰি থাকোঁ এইকাৰণে যাতে ভৱিষ্যতত চাব পাৰোঁ দেই বেলেগ একো উদ্দেশ্য নাই মোৰ এয়া ৰ'দ দিছে কাৰণে অকণমান ছাইডতে বহি ল'লোঁ ধুনীয়াকৈ কেমেৰাটোও ধৰি ল'লোঁ আৰু ধুনুৱে দেখিছেনে বাহিৰ ফালে যাই কিনে খেলি আছে আৰু মেখেলা চাদৰ পিন্ধিছোঁ ইমান দিনৰ পিছত কিবা এটা যে ভাল লাগিছে মনটো জানেনে মানে আগতে যেতিয়া প্ৰথম আহিছিলোঁ মই মানুহজনৰ লগত তেতিয়া মানে মেখেলা চাদৰে পিন্ধি আছিলোঁ বহুত দিন মেখেলা চাদৰ পিন্ধিলোঁ কিন্তু তাৰপিছত লাহে লাহে বাৰু কাপোৰবোৰ সলনি হ'ল মানে নাইটি পিন্ধিলোঁ লগতে চুইজাৰ পিন্ধিলোঁ কুৰ্তা পিন্ধিলোঁ ধুনুৱে এইবোৰ পাতবোৰ ছিঙি কেনে চাওকচোন কি যে ধেমালি কৰি আছে তাই কৈছোঁ গছৰ পাতবোৰ নিছিঙিবা কিন্তু তাই ধেমালি কৰি আছে খেলি আছে বাই বাই গছটো মৰি যাব নানিবা নিছিঙিবা আৰু ধুনু গছটো মৰি যাব মা
এই পাতটো ছিঙিলে যে এটা বগা বগা আঠা ওলায়, সেই আঠাটোৰ কাৰণে তাৰমানে ছিঙি থাকে তাই, মানে আঠাটো ওলালে ভাল পায়, কিনো ওলাইছে বুলি কিনে ভাবে। মই তাইক শিকাই দিছোঁ, বুজাই দিছোঁ, দেখাই দিছোঁ, তাৰপিছতো মানে তাই সেইটোৱে লৈ থাকে আৰু। তো এতিয়া কিমানো মানা কৰি থাকিম, নুবুজে আৰু কৈও লাভ নাই বাৰু তাক। খালি বেলেগৰ ঘৰত গুচি যায়গৈ, মানে এনেকুৱা দুষ্ট নহয়, তাইৰ লগতে লাগি থাকিব লাগে। এয়া চাওকচোন, লৈ আনিছোঁ, এতিয়া আৰু ইয়াত আনি আছে। ইমান দুষ্ট, মানে কথা ক'লে একদম নুশুনে, বহুত বেছি দুষ্ট হৈ গৈছে। এয়া লৈ আনিলোঁ নহয়, এতিয়া যাইকে বেলেগৰ ঘৰৰ পৰা টানি কেনে। এয়া চাওক, গছৰ পাত ভাঙি আছে। নকৰিবা ধুনু, নকৰে নকৰে। এই শুনাচোন ইফালে, এইটো চোৱা, গছত যে পাত লাগি আছে, তুমি যে ছিঙি আছা, সেইটো তাৰ তেজ ওলাই আছে, দেখিছা? বগা বগা ৰস ওলাই আছে, আঠা, সেইটো তাৰ তেজ হয়। তোমাৰ যদি হাত, শুনা, তোমাৰ যদি আঙুলি এটা ভাঙি দিওঁ, তুমি বিষাবনে নিবিষায়? আঙুলি যদি এটা ভাঙি দিওঁ বিষাব। সেয়া সেইটো গছটো ভাঙি আছে যে, সেইটো বিষাই আছে তাৰ, সি কান্দি আছে, তুমি শুনা নাই? নকৰিবা। চি চি চি, লেতেৰা লেতেৰা, মকৰা জাল। এই তোমাৰ চোলাটো ছিঙা দেখোন, মই দেখাই নাছিলোঁ। কেনেকৈ ছিঙি গ'ল? অঁ ইয়ে ৰাম, আঙুল আকৌ হাত সোমাই দিছে আৰু ছিঙি যাবগৈ। ইয়ে ভগৱান, নিচিঙে, আঠা আছে। মই কেইবাৰ কৈছোঁ তোমাক নিচিঙিবা। ঐ নিচিঙে নিচিঙে নিচিঙে, দুখ পাব মা, গছটো দুখ পাব। এতিয়া হাতত ধৰাচোন, হাতত ধৰা, মই হাতত ধৰা। চলো, গছটোৰ পৰা পটাই কেনে লৈ আনিছোঁ দেই, এনে এবাৰ ৰাস্তাত ফুৰাব লৈ যাম। যিহেতু তাই ছিঙি আছে আৰু গছটো কষ্ট পাই দিয়কচোন, গছৰ পাত নহ'লে আৰু, যিহেতু এতিয়া বৰষুণ চৰষুণ নহয়, সেইকাৰণে তাইক লৈ কেনে অকণমান এনেই আৰু ফুৰাই লৈ আনিম আমাৰ ৰাস্তাৰ পৰা। তো তাই মোক এৰি কেনে আগে আগে যাই আছে, দৌৰি দৌৰি যাই আছে। খেলি থাকিলে একো নাই বাৰু, কিন্তু চাই থাকিব লাগে, ক'ৰবাত পৰিলে দুখ পাব বা কুকুৰ চুকুৰ আহি গ'লে বৰ দিগদাৰ, কামুৰি দিলে, সেইকাৰণে আৰু ভয় লাগে। চাই থাকিব লাগে, বেলেগ একো নাই। খেলি থাকে ধুনীয়াকৈ, আৰু টাইমত খোৱাখিনি দিব লাগে, আৰু ভাত হওক যি খুৱাই আৰু মানে। কিন্তু বেলেগৰ ল'ৰা ছোৱালীৰ নিচিনা আমাৰ ধুনু নাখায়, খাবলৈ মানে ইমান হেৰি নাই, তাৰ খোৱাৰ আগ্ৰহটো নাই। কি হয় এয়া দেখিছেনে, লাজুকী বন, তাতে আহি কিনে খেলি থাকিব এইবিলাক, যিহেতু চুই দিলে যায়গৈ। ইয়া মৰহি গ'ল। তাই ক'ব মা মই যাদু দেখাই দিম বোলে, যাদু হয় বোলে। ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন, এয়া ইমান ধুনীয়াকৈ ফুলিছে। মুখত নোসোমাবা, মুখত নোসোমাই দেই, লেতেৰা হয়, লেতেৰা। চি Oh my god, I love you too, ধুনু। বাওহাতে দিয়ে ল'লোঁ চাওকচোন, ফুল এটা পালে হ'ল মানে, সেইটোৱে ক'ব আৰু আই লাভ ইউ টু। উঠা উঠা উঠা, ভাল ছোৱালী, উঠা উঠা। এই ভালকৈ ধৰা। কেইবাৰ কোৱা আই লাভ ইউ টু, ধুনু। বা ফুলটো ইমান ধুনীয়া, ইমান ধুনীয়া। হ'ব, নিচিঙিবা আৰু মা, নিচিঙে আৰু, ব'লা ঘৰত যা, ব'লা। এই দৰ্জা খোলা আছে আমাৰ, কিবা সোমাই যাব ঘৰত, ব'লা। ইমান যে পতাব লাগে নহয় তাইক। এয়া আকৌ উল্টাফালে দৌৰিছে। দুপৰীয়া সময়ত মানুহজনে ভাত খাবলৈ আহিছিল, আৰু আমি গোটেইকেইটা একেলগে খাই বৈ আজৰি হ'লোঁ। আজৰি হোৱাৰ পিছত এয়া শাককেইটাক চাউল অকণমান দিলোঁ, মানে 1 টেমা চাউল দিলোঁ দেই, আৰু ধুনুও দিব বোলে। যিহেতু 1 টেমা চাউল দিব হ'ল আৰু দিয়া হ'ল মানে, তো ধুনু তাৰমানে 1 টেমা চাউল লৈ আনিছে ঘৰৰ পৰা তাই দিবৰ কাৰণে। আৰু চাওকচোন, এনেকুৱা কান্দি আছে তাই, এনেকুৱা কান্দি আছে মানে। চাউলখিনি মই যিহেতু 1 টেমা দিলোঁৱে, সেইকাৰণে অকণমান কমাই দিছোঁ, যে অকণমান চাউল লোৱা, অকণমানকে দিয়া, সিহঁতক যিহেতু দিয়াই আছে। তাই মানে নাই, 1 টেমা তুমি দিছা যিহেতু ময়ো দিম 1 টেমা, তাৰমানে তেনেকুৱা আৰু। যিহেতু সৰু বুজি নাপায়, মানে যি দেখে তাকে কৰিব বিচাৰে, সেইকাৰণে আৰু ইমান কান্দিছে। মই চাউলখিনি কমাই দিলোঁ, তাইক বুজালোঁ তাৰমানে মৰম কৰি কিনে, যে 1 টেমা দিব নালাগে, অকণমান দিয়া, সিহঁতৰ পেট ভৰি গৈছে, যিহেতু অকণমান পিছত দানা দিব লাগিব। তো এয়া হৈছে আবেলি সময়, ধুনীয়াকৈ দোকানত যাবলৈ ওলাইছোঁ, কিবা কিবি যিহেতু খাবলৈ মন যায় আবেলি হ'লে, আৰু ইমান ঠাণ্ডা, ইমান কুঁৱলী পৰিছে চাওকচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব।